चिरांनि फानबारियाव लामा बानायनायनि मुङाव जाख्ल'नायनि अजद सिखारदों। गोबां बोसोरनि उनावबो आबुं महर मोनाखै लामाजों लोगोसे आरसीसी बक्स कालभार्ट। चिरां जिल्ला बिजनी महकुमानि सिङाव थानाय फानबारि 1 नं गोरोबदारा बौलाजार बारस'ग्रा जाम्फैयाव लुनाय कालभार्टआ राइजोफोरनि खाबुनि सोलाय जेंना गोग्लैनायखौसो नुनो मोन्दों। थांनाय 2014-15 मायथाइयावनो लामाजों लोगोसे आरसीसी बक्स कालभार्टनि स्किमखौ हमनाय जादोंमोनब्लाबो दिनैसिमबो गैया लामानि महर। राइजोफोरा खुथार बुंनायनि उनावसो बक्स कालभार्टखौ बानायनाय जादोंमोनब्लाबो कालभार्ट लुखांनायनि उनाव हा खोना होआखै होनना अजद होदों ओनसोलनि राइजोफोरा। जाहोनाव थिकादारनि खामानिखौ नेयालासे राइजोफोरानो हा खोना लादों। राइजोफोरा अजद होबावनाय बायदिब्ला 73 लाख रांनि बे लामाखौ मावनायनि सिगांनो गुबुन लामानि अन्थाइ होनाय फट' दिखांना बे लामानि मुङाव 8,10,000 रां दिहुनदों। আমার এইটো সংযোগী যিটো পথ এইটো আমাৰ 1 নং গৰবদাৰা টু বৌলাজাৰ আছিলে। এইটো স্কিম 2014-15 আছিল, কিন্তু ইয়াতে দুটাকৈ বক্স কালভাৰ্ট আছিল আৰু আৰ্ট ফিলিঙৰ লগতে চেনগ্ৰেবেল আছিল। কিন্তু অন্যথা জাগাত মানে চেনগ্ৰেবেল পেলোৱাটোকে সিহঁতে ফটো মাৰি পেলাই ইঞ্জিনিয়াৰক দি 8,10,000 টকা ওলাইছে। আমাৰ টোটেলি স্কিমটো আছিল 73 লাখ টকাৰ। গতিকে আমি ৰাইজে গম পাই পেলাই আমি ভাবিলোঁ বোলে 8,10,000 টকা ওলাইছে যেতিয়া আমাৰ ৰাস্তাটো একোৱে হোৱা নাই, তো আমি ৰাইজৰ পৰা দুখন এইটো ৰাস্তাটো আমাৰ এনেকুৱা হৈ যায় চাৰবস্তি বৌলাজাৰ আৰু 1 নং গৰবদাৰা আৰু বহুতো জাগাৰ মানে সংযোগী ৰাস্তা হয়। এইটো আমি ৰাইজে মানে সজাগত হৈ মানে 8,10,000 টকা ওলোৱা কথাটো গম পাই পেলাই আমি কাজলগাঁও গৈ তাৰপিছত চেক কৰি তাৰপিছত এই প্ৰপ'জালটো পালোঁ। প্ৰপ'জালটো পাই পেলাই ঠিকাদাৰটো আছিলে আমাৰ এই ঠাইচৌবাৰীৰ দিগন্ত বসুমতাৰী। তো আমি কাজলগাঁৱৰ পৰা অহাৰ পিছতে তেখেতে আহি আমাৰ লগত আলোচনা কৰি বৰ্তমান আমাৰ 1 নং গৰবদাৰাৰ যিটো নেকি বাংগাল দং ইয়াৰ কালভাৰ্টটো বনাইছে যদিও মানে সেনেকুৱা ঠিক ৰাইজৰ পচন্দ মতে বনোৱা নাই, মানে সৰু হৈছে আৰু এক সাইড মাটি দিছে, এক সাইড মাটি দিয়া নাই। তো আমাৰ বহুত যাতায়াতৰ অসুবিধা হোৱাৰ কাৰণে আমি 1 নং গৰবদাৰা ৰাইজে পইচা যিয়ে যি দিব পাৰে মানে কালেকশ্যন কৰি আমি সিদিনাৰ পৰা 3 দিন হ'ল। এই 3 দিন মানে আমি ৰাইজে মানে কষ্ট কৰি মানে মাটি দি দিলোঁ আৰু কি।